নমস্কাৰ স্বাগতম জনাইছোঁ আসাম জ্ঞান ইউটিউব চেনেলত মই বিনোদ শৰ্মা আজি আপোনালোকৰ লগত নতুন ভিডিঅ'লৈ পুনৰ আহিছোঁ আজি আপোনালোকে জানিব পাৰিব এয়াৰটেল ডিজিটেল টিভি যদি আপুনি ৰিটেইলাৰ হয় যদি আপুনি এমবছ এপ ইউজ কৰে তেতিয়াহ'লে ভিডিঅ'টো আপোনাৰ কাৰণে হয় ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব যিমানবিলাক এয়াৰটেল ডিজিটেল টিভি কাষ্টমাৰ আছে গোটেইবিলাকৰ কি হৈছে চেনেলবিলাক কি হৈছে মেক্সিমাম চেনেল ইয়াতে ডিৰেজিষ্টাৰ হৈ গৈছে গোটেইবিলাক চেনেল নহা হৈ গৈছে তাতে লিখা আছে দিছ চেনেল ইজ নট পাৰ্ট অফ ইয়ৰ কাৰেণ্ট পেকেজ এনেকুৱা ধৰণৰ কিবা কিবি লিখা আহে সেই যদি এনেকুৱা হৈছে আপুনি আপোনাৰ মোবাইলৰ পৰা পেকেজটো আপুনি এড কৰি দিব পাৰিব চেনেলটো এড কৰি দিব পাৰিব কেনেকৈ কৰিব পাৰিব প্ৰথমতে আপুনি এমবছটো অ'পেন কৰিব অ'পেন কৰাৰ পিছত আপোনাৰ আইডি নম্বৰ বা আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে সেই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো দিব দি কিনে আপুনি লগইন কৰিব লগইন কৰাৰ পিছত এনেকৈ আহিব এনেকুৱা এটা পেজ আহি পাব আপুনি এনেকুৱা এটা পেজ যেতিয়া আহি পাব ইয়াত চাওক তলত লিখা আছে মেক ইয়ৰ অন পেক আপুনি সেই তলৰটো চিলেক্ট কৰিব তলৰটো চিলেক্ট কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা পেজ খোল খাই যাব ইয়াতে আপোনাৰ ব্ৰডকাষ্টাৰ আছে আলাকাটাৰ আছে আপুনি ব্ৰডকাষ্টাৰো কৰিব পাৰে আলাকাটা কৰিব পাৰে মই আপোনাৰ আলাকাটা কৰি দেখাইছোঁ আপুনি আলাকাটাত চিলেক্ট কৰিব আলাকাটাত যেতিয়া চিলেক্ট কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাই যাব ইয়াত চাওক বহুতখিনি চেনেল আছে ইয়াতে নিউজ যদি আপুনি চাব বিচাৰে নিউজ চেনেলটো আপুনি নিউজত যাব লাগিব নিউজত যোৱাৰ পিছত নিউজৰ গোটেই চেনেলবিলাক ওলাই আহিব আমাৰ যদি নৰ্থ ইষ্টৰ ৰিজনেল যদি বিচাৰে আপুনি REG বুলি আছে সেইটো REG যাব REG যোৱাৰ লগে লগে আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ যিমানখিনি চেনেল আছে গোটেইবিলাক ওলাই যাব যদি আপুনি তেনেকৈ যদি মুভিছৰ যদি চিলেক্ট কৰিব বিচাৰে মুভিছৰ চেনেল যদি এড কৰিব বিচাৰে মুভিছত যাব মুভিছত যোৱাৰ লগে লগে গোটেইখিনি তাত ওলাই আহিব যিবিলাক আপোনাৰ প্ৰয়োজন আছে যিবিলাক আপুনি চাব বিচাৰে গোটেইবিলাক এটা টিক কৰিব টিক কৰাৰ পিছত আপুনি নেক্সট কৰি দিব নেক্সট কৰিব তেনেকৈ নেক্সট কৰাৰ পিছত কি হ'ব আপোনাৰ লাষ্টত যেতিয়া আপুনি ছাবমিট কৰাৰ পিছত কাষ্টমাৰৰ ৰেজিষ্টাৰ যিটো মোবাইল নম্বৰ হয় ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP যাব সেই OTPটো আপুনি ইয়াতে কনফাৰ্ম কৰিব লাগিব OTPটো যেতিয়া আপুনি কনফাৰ্ম কৰিব কনফাৰ্ম কৰাৰ পিছত আপোনাৰ কাষ্টমাৰজনৰ চেনেলবিলাক গোটেইবিলাক এড হৈ যাব ভিডিঅ'টো ইমানেই চাই ভাল পালে লাইক কৰিব আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ